Hello, welcome to my show. I'm Audrey and today I'm going to show you how to make a very authentic Assamese snack called handoguri. In my video, I'm going to show you how to make it, how to serve it and how you can keep for long time. It is a very quick recipe. Hope you will enjoy it. If you like my video, please share it and subscribe it. Thank you very much. আজিৰ মই এই এপিসোডত হান্দহগুৰি বনাবলৈ ওলাইছো। মই ইয়াত 1 কেজি বইল ৰাইস লৈছো। আপোনালোকৰ ইচ্ছা অনুযায়ী চাউল ল'ব পাৰে। এটা শুকান কেৰাহীত অকণকত গৈ চাউলখিনি ভাজিছো। যেতিয়া ই ফুটিব ইয়াক কেৰাহীৰ পৰা নমাই থব। ঠাণ্ডা হ'লে এটা গ্ৰাইণ্ডাৰত ইয়াক গুৰি কৰিব। ঢেঁকী থাকিলে ঢেঁকীটো কৰিব পাৰে। চেনি বা গুড় নহলে গাখীৰ বা দৈৰ লগত পৰিবেশন কৰিব পাৰিব আৰু যদি ইয়াৰ লগত গুড়িখিনিৰ লগত চেনিৰ গুড়ি গাখীৰৰ গুড়ি মিহলাই থৈ দিয়ে তেতিয়াহ'লে মাত্ৰ পানী ঢালিয়ে ইয়াক পৰিবেশন কৰিব পাৰিব যেনেকৈ ইনষ্টেণ্ট কফি বনোৱা হয় ঠিক তেনেদৰে যদি আপোনালোকে মোৰ